কবিতাৰ শিৰোনামা হ'ল ধৰ্ষিতা। মই যে এজনী ধৰ্ষিতা, মোক নিদিলেও মা। সেই কলংকবোৰে মোক এই সমাজখনত জীয়াই থাকিবলৈ নিদিলে। ৰাতি যেতিয়া ষ্টেচনৰ লাইটবোৰ জ্বলি উঠে, মানুহবোৰে মোক মাতে মা। মই হেনো প্ৰিয়ংকা, চানি লিঅ'নি, কৰিশ্মা। দিনত কিন্তু মোৰ এটাই নাম, মই যে ধৰ্ষিতা। মা, তই দিয়া নামটোৰে মোক কোনেও নামাতে অ। মাতচোন মাত মা, তই মাত্ৰ মোক এবাৰ হিয়া বুলি মাত। বৰ যন্ত্ৰণা অ মা, বৰ যন্ত্ৰণা। তই বুজিছা ন? মই যে এতিয়া উশাহ ল'বলৈও কষ্ট পাইছোঁ। তোৰ সেই ৰাংঢালীজনীৰ এতিয়া অপমৃত্যু ঘটিল। নিদিলেও মা, মোক নিদিলে। সেই লম্পট চৰিত্ৰহীন মানুহবোৰে মোক শান্তিৰে জীয়াই থাকিবলৈ নিদিলে। সিহঁতে যেন মোৰ শৰীৰৰ প্ৰতি টোপাল তেজ পিয়াৰ দৰে শুহি দিলে। তই চিন্তা নকৰিবি মা, সেই ৰাক্ষসবোৰক মই এটা এটাকৈ জ্বলাই মাৰিম। সিহঁতেও বুজিব ধৰ্ষিতা ছোৱালীৰ কিমান আঘাত। সেই আঘাতত সিহঁতে জ্বলি জ্বলি গ্ৰাস হৈ যাব। তই দুখ নকৰিবি মা, তোৰ ছোৱালীজনী যে এতিয়া ধৰ্ষিতা।